আজি কুচিয়া ৰান্ধিব লৈছোঁ। তাৰ বাবে কুচিয়াখিনি তেলত নিমখ হালধি দি সানি লৈ পেলাই ভাজি লৈছোঁ অলপ সময়। একেবাৰে চিম্পুলকৈ ৰান্ধিম। পিঁয়াজ কাটি লৈছোঁ, আলু এটা সানি লৈছোঁ বইল কৰি পেলাই, আৰু এয়া আদা নহৰু আৰু জলকীয়া পেষ্ট খুন্দি লৈছোঁ। মাছ ভজা গৰম তেলতে গোটা জিৰা দি দিছোঁ। তেলত আদা নহৰু পেষ্ট পিঁয়াজ দি পেলাই অলপমান নিমখ দি অলপ ভাজি লৈছোঁ। এয়া হালধি, এয়া জালুকৰ গুড়ি, গৰম মছলা। এতিয়া মই 1 চামুচ দৈ দিছোঁ। এই দৈ চামুচ দিলে মছলাখিনি ভালকৈ ভাজ খাই যায়। এতিয়া মই 2 চামুচ দি মছলাখিনি ভালকৈ সিজিব দিম। এতিয়া মছলাৰ পৰা তেল এৰিবলৈ আৰম্ভ কৰিলে তেতিয়া মই ভাঙি লোৱা আলুখিনি এড কৰি দিম। অলপ সময় আলুৱে সৈতে এনেদৰে ভাজি ল'ম, অলপ সময় ভাজিম। তাৰ পাছত মাছখিনি দি অলপ সময় এনেকৈ লৰাই দিম।